দাদা এই কথা এটা সুধো আপুনি আকৌ বেয়া নাপাব দেই কথাটো মানে আমাৰ জুবিন দা যে ঢুকুৱা পিছৰ পৰা আটাইতকৈ বেছি ৰাজনীতি আপোনালোকৰ কেইজনৰ ভিতৰত কোনে বেছিকৈ কৰিছে কওকচোন বাৰু আটাইতকৈ বেছি ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে হয় নেকি এই কেতিয়াৰ পৰা কৰিছে বাৰু প্ৰথম দিনটোৰ পৰা জুবিন দাৰ মহাপ্ৰয়াণৰ দিনটোৰ পৰা নকৰিব লগা বহুত কাম কৰিছে যিবোৰ কথা আমি এতিয়াও কোৱা নাই আমি ন্যায় বিচাৰিছোঁ তেওঁ কি কৰিলে কি নাই এটা এটাকে কম আমি বিধানসভাৰ মজিয়াত কৈছে 8 বছৰ আগৰ পৰাই বোলে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে 8 বছৰ আগৰ পৰা ষড়যন্ত্ৰ কৰি আছে কেতিয়া কৈছে আপোনাক যোৱাকালি কৈছে এতিয়া 5 বছৰ হ'ল মুখ্যমন্ত্ৰী কোন হৈ আছে হিমন্ত বিশ্ব শৰ্মা 5 বছৰ হ'ল গৃহমন্ত্ৰী কোন হৈ আছে হিমন্ত বিশ্ব শৰ্মা 5 বছৰ জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰি থকা মানুহবোৰক কিয় পৰায়ত্ব কৰিব নোৱাৰে আমাৰ জাতিটোৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াক কিয় ৰক্ষা কৰিব নোৱাৰিলে মৃত্যু মুখলৈ কেনেকৈ ঠেলি দিবলৈ এৰি দিলে আপুনি ঠিকেই কৈছে একদম সঁচা কথাই কৈছে আপুনি ইয়াৰ বাবে জগৰীয়া কোন তাৰ কাৰণে জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী জুবিন দাক মৃত্যু মুখলৈ ঠেলি দিয়া মূল জগৰীয়া মানুহগৰাকী অসমৰ মুখ্যমন্ত্ৰী এইটো কিমান সাহসৰো এটা সীমা থাকিব লাগিব